গাইজ সকলোকে মোৰ নতুন অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মানে এতিয়া ফুৰিব যাব আহিছোঁ। আজি মানে ইয়াৰ জন্মদিন। হেলমেটটো কোনে ওলাব? মই ওলাওঁ মই হেপী তো গাইছে হেপী বাৰ্থডে ক'ব খুজিছে। এক ছেকেণ্ড এই ওলাই আছোঁ গাইজ। হেলমেটটো মানে ওলাই লওঁ গাড়ীৰ পৰা। ইয়াতে আছে খুলিব পৰা নাই নহয়। এই মোবাইলটো বন্ধ কৰি দিয়ে খুলিব পাৰিবি। তাত ডিকিট ভৰাই দিম মোবাইলটো। হা ফুল কৰিছোঁ ৰ গাড়ীখন ঘূৰাই। এতিয়া হেলমেটটো পিন্ধি লওঁ। হেলমেটটো পিন্ধিলেহে মানে সুৰক্ষাৰ কথা আছেতো। মোবাইলটো পৰি নাহিলেই হ'ল আৰু। এইটো মই এইটো পিন্ধি লওঁ। বমা কম কি ভাল গাইছ। এয়া আমি যাই আছোঁ একদম পাহাৰে পাহাৰে। গাঁও অলপ গুৱাহাটী দেখাই আছোঁ। গুৱাহাটী চহৰ এয়া কৃষ্ণ ভগৱান এইটো মন্দিৰ এয়া দেখি পাইছানে? ইয়াতে গাইজ গাড়ীটো এনেই যাই থাকে ষ্টাৰ্ট মানে গাড়ীটো এই কি হয় নচলালি হয় যে চলাব লাগে মানে চাবিটো বন্ধ কৰি দিলেও হয় এনেই যাই থাকে মানে। ইয়াৰ যে বাৰ্থডে গাইজ সকলোৱে ইয়াক আশীৰ্বাদ কৰিব। সঁচাকৈ বাৰ্থডে আজি গৰমৰ দিনত জন্ম হৈছোঁ গাইছ। এনে হৈছে গাইছ। মোৰ যদি বাৰ্থডে আজি গম পাব এই মস্ত তাকে কানি কাটাব আৰু যদি নাকাটো হয় তেতিয়া মোৰ বাৰ্থডে নহয় বুলি। এই এনে আপোনালোক দেখাব কাৰণে চল কৰিব পাৰে। এই যদি ইমান মস্ত সেইকেইটা আমি কাটা হয় তেতিয়া মোৰ বাৰ্থডে বুলি গম পাব। মানে কাটা ভিডিঅ' কৰিব নহ'ল আগৰ দিছোঁ গাইছ। কত দিন আহিছা তই? জাগাটোৰ নাম নাজানো চিনি পাওঁ ইমান পকৰা এইপিনে আহিছোঁ কিন্তু নামটো নাজানো জেগাখিনি চিনি পাওঁ। লাডাখ চিনি পাওঁ গাড়ী চিনি পাওঁ মানে কিন্তু মানে হেৰি নাজানো ৰাস্তাটো মানে এই ৰাস্তাৰ কাম কৰি আছে কিবা এতিয়া কিবা কৰি আছে কাম কিবা নালা চালা কিবা নালা নহয় কি কৰবা যিটো আমি মৃত্যুঞ্জয় মন্দিৰ পালোঁ আহি ইমান সেইটো মৃত্যুঞ্জয় কৃষ্ণ ভগৱান বহুত শক্তি আছে একদম শিৱ মন্দিৰ হয়। ময়ো সেৱা কৰি লওঁ ইয়াতে। এটা কথা গাইছ মানে তাই এইগিলা চব দেখাবৰ কাৰণে এনেকুৱা হ'বা হে হ'বা ফুটা তই লৈ আহ তই লৈ আহিবি অলপ গাইছ। এই মানে কি জানা এই ভক্তি দেখুৱাই গাইছ তাই এলে কিয়া বোলা চল চল চলো লৈ ল'লোঁ মানে যাই আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই যাব। মই দেখাই যাম আপোনালোকে চাই যাব। গাইছে চাওক পাহাৰ পাহাৰ নহয় পাহাৰ আমি এতিয়া কি পালোঁ আহি আমি এতিয়া ভাঙা হস্পিটেল পালোঁ। মই ভাঙাঘৰতে জন্ম পাইছোঁ এই ভাঙাঘৰৰ কথা জন্ম হৈছিল গাইছ। ইয়াৰে মানুহ আগতে লোকবিলাকে সুধিলিম যে ভাল লাগে কৈছোঁ পাছত মই পাইছোঁ কোনোবা মঙলে মাকৰ মোক বহুত ভাল আছে এইটো ৰাস্তা কিবা লৈ কিবা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় গৈছোঁ।
মাজে মাজে যাই আছোঁ আমি এই দেখোন হোলী পৰিছে ফাকুৱাৰ ৰং গুৱাহাটী চহৰ টিভিত তাৰ পৰা দেখা নাপায় আমি যে এইটো দেখিছিলোঁ তাৰ পৰা বহুত ধুনীয়া একদম ইমান ধুনীয়া ৰাস্তা এইখন তিনি বৰণীয়া জাতি গাড়ী লগত কৈ দূৰে এইখন পালোঁ আৰু আহি একদম ওচৰ পাইছোঁ কি শিৱ মন্দিৰ মন্দিৰ কৃষ্ণ ভগৱান আজিয়ে দেখাব এইটোৱে দেখা পায় নে তলতে পতাকাখন চাকচোন গাইছ কি ডাঙৰ একদম দেখাই নাপায় ওপৰত ইমান ৰ'দ দি আছে সঁচাকৈ ধুনীয়া বহুত ধুনীয়া গাইছ সেইটো গান্ধীজী সদায় গোটেই গুৱাহাটীখন দেখা পায় মানে ইয়াৰ ভিতৰত কি আছে হে ইয়াৰ ভিতৰত কি আছে গাইছ সঁচাকৈ বহুত ধুনীয়া এইবিলাক ফুল ফুলি আছে মই বহিম সেইখন পতাকাখন একদম সঁচাকৈ বহুত ডাঙৰ সেইখন বহৰম আৰু ভাই পানী পৰি আছে সেইখন চাওঁচোন এখন ভাল নে এখন ভাল তো তাৰ ৰুমাল আছে নেকি অঁ গাইছ একদম গুৱাহাটী দেখাব চবকে গাই সেই যে ব্ৰহ্মপুত্ৰ নদী সেইটো ব্ৰহ্মপুত্ৰ অঁ গাইছ সেয়া ব্ৰহ্মপুত্ৰ সেইটো নেকি উমানন্দ মন্দিৰ দেখছে ন সেইটো উমানন্দ মন্দিৰ নেকি কৈছোঁ এইটো গান্ধীজী এইটো গছৰ নাম কিবা কামিনী কাঞ্চন সঁচাকৈ বহুত ধুনীয়া একদম বহুত শান্ত এইটো ৰবাব টেঙা এইখন পতাকাখন বহুত ডাঙৰ একদম গাছে বহুত পাগেলি দেই কিন্তু এই হেৰিত লিপষ্টিক তাই গালত লগাই ৰঙা কৰি লৈ আহিছে গালখন এতিয়া ফটো উঠে বোলে ভিডিঅ' কৰে ফটো উঠে মোবাইল লৈছে এটা মানে এইটোতে ভিডিঅ' কৰিব একেলগে মানে ভিডিঅ' কৰিব লাগে একেলগে ফটো উঠাব লাগে মই কি কৰিম অহা বছৰ কি কিনিবি গান্ধী মণ্ডপটো কিনি ল'বি তই গাইছে এই বোলে অহা বছৰ এই গান্ধী মণ্ডপটো কিনি ল'ব ইয়াতে ঘৰত যে ভাত খোৱালি হ'ল নেকি গাইছ ওচৰত এখন খানা এটা আছে দগৰি মাৰি দিলি হ'ল খানা নহয় একো দেখোন বাহিৰত মানে কিবা খাব মন যায় দেচোন কিবা ফাষ্ট ফুড কিবা এইটো একো নোখোৱালা আহিলোঁ গাইছ মক্কেল পাতিছি কেমেৰাটো ধৰি আছোঁ মই বেঙা নিচিনাকৈ নাই গাইছ মোক কেনেকুৱা লাগিছে তোক কোনে চাব এই মানুহ গাইছ এই আৰু হৈছে দে আৰু কিবাকৈ ছাবস্ক্ৰাইবটো কৰি দিবি বেছি মানে অলপ দিবি আৰু 500 মান কৰি দি আৰু আজি সঁচাই গাইছ দি বোলে হ'ব দে
বাই যাই আছোঁ ইয়াতে অকণমান ফুৰি আহোঁ গাইছ চাওকচোন ফটো উঠিলে মই দৌৰিছোঁ একদম ভাগৰ লাগি গৈছে ফালতু মানুহ দেই যাকে যায় তাৰ ফটো চিনি চিনি নাপায় চিনি পাওঁ দিয়া আমাৰ মোক নাই কোনদিন আৰু বুলি ফটো উঠবা সময়ত এই মুহূৰ্তত লগ পালোঁ ভাল লাগিল আৰু ফটো উঠবা সময়ত ভাল লাগিলে দোষ মোৰে সমনীয়া ছোৱালী ঘৰত দিব আহিলে গম পাব ফটো চটো গুচি আহিলোঁ এতিয়া যাই আছোঁ ভাগৰ লাগছে তেতিয়া এয়া হেলমেটটো লৈ লওঁ ই পিন্ধি ল'লা বহুত ভাল লাগিলে একদম আহি কি গোন্ধ ওলাইছে হেলমেটটো ৰ'দত থছো থৰ কি কৰা মই দৰ্জাখন বন্ধ কৰি দিওঁ নেকি বন্ধ কৰিম দেখোন ছাৰ এটা খাব ৰখি আছোঁ গাইছ মাছি যায় ফটো উঠিম বুলি কয় হে গাইছ ইমানে কিবা অৰ্ডাৰ দিছে খাব তো বহি আছোঁ ইয়াতে খাম এতিয়া আপোনালোকে চাব মই খাম আহি গ'ল এটা ম'ম' খাই দিওঁ আপোনালোকক দেখাওঁ কেনেকুৱা কৈ আছোঁ টেষ্টটো মজা একদম মজা চুপটো খাই যাওঁ চুপটো মজা হাতে দিয়ে খাইছোঁ আৰু চামুচ চামুচ লোৱা নাই ভালকৈ মাৰি দিয়া একদম পূৰা আমি আমাৰ কম পেট নহয় আহিলোঁ তাৰ পৰা আহি ভাত খালোঁ মানে ভোজ আছিল সেই খাই এতিয়া আমি ঘৰত যাই আছোঁ তো আজিৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব হা আৰু ইয়াক বহুত মৰম দিব ইয়াৰ মানে জন্মদিন আহিলে কোনোবা যদি আছা খালি আছোঁ কৈ দি লাষ্ট মোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই কোনোবা যদি এটা আছা মোৰ ফোন নাম্বাৰটো কণ্টেক্ট কৰিব সঁচাকৈ ইয়াৰ গাৰ্লফ্ৰেণ্ড এটালৈকে একদম বিয়াই কৰা দিব মানে ভাল চাই হ'লে হ'ল তো আজিলৈ বাই বাই আকৌ নতুন এটা ভিডিঅ'